ভয় খাই মাৰিবি দি তই কি কৰি আছনো ইয়াত গোটেইখন বিচাৰি ফুৰিছো এ নকবি আৰু বিহু পালেহি এতিয়া এক্সামো পালেহি এতিয়া কি যে হ'ব আৰু ঐ আজি জাননে অভিদাই বিহুৰ ৰিহাৰ্চেললৈ মাতি থৈ গৈছিলে অভিদাই তাইকহে বিহুলে মাতিলে মোকনো কিয় নামাতিলে ঐ কি হ'ল কি ইমান ভাবি আছ তই নাই একো নাই ঐ চম্পা মই ঘৰলৈকে যামগৈ এতিয়া ঘৰত কি কৰিবিগে বল অভিদাহঁতে ৰিহাৰ্চেল কৰি আছে তাকে ঘৰত গম পাব নহয় সেই একো নহয় যাম আৰু আহিমহে বৈ বৈ তেতিয়াহ'লে বল বল ক'ত যাৱ ৰহন্দি বিহু প্ৰেক্টিছ কৰিবলৈ যাওঁ বিহু প্ৰেক্টিছলৈ যাওঁ নেকি যাওঁ যদি উঠ মোৰ লগতে তোৰ লগত কোন যায় তই যা আমি গৈ আছো হ'ব দে ন মই গৈ থাকোঁ এই কিন্তু আজিকালি অভিদা চহৰৰ ছোৱালী সেইজনী অনামিকা বুলি কয় যেন সেইজনী লগতে বেছি হলি গলি হয় আগত এই গৈ দিলোঁ কিন্তু দেখিব মন নাযায় ঐ আজি বিহুৰ প্ৰগ্ৰেম ভাল লাগিলে আকৌ ৰিহাৰ্চেল কৰি ন ভাল লাগিছে মোৰ কিন্তু ভাল নালাগিলে দেই কিয় বা এনেই তোমাৰ কেনেকুৱা লাগিলে ভাল লাগিছে বিহু এবাৰ কিন্তু জমিব আকৌ বেছ জমিব ন তুমি ভাত খালা নাই নাই খোৱা নাই খোৱা ইমান দেৰিলৈকে খাবলৈ মন নাই কাৰ কথা ভাবি আছা বা খাব মন নাই ঐ কি হ'ল ক'ত আছো কি কৰিবি হেৰি ৰিহাৰ্চেল কৰিব কৈছিলোঁ সিহঁতৰ লগতে অনামিকাই ঘৰ মাতি আছে না তাইও আহিছে নেকি আহিছে ছোৱালী ক'ৰ এই গাঁৱৰে ছোৱালী ভাল লাগিছে দেই তোমালোক আহি থাকা দেই অনামিকা আহিছে তাই বেয়া পাব নহ'লে তোমালোক আহি থাকা দেই বেয়া চাই নাপাবা ঐ কোন অনামিকা টাউনৰ ছোৱালী চম্পা কোন অনামিকানো মই চিনি নাপাওঁ ৰক্তিমে যে কৈছিলে সেইজনী আছিলে ঐ হ'ব দে পঢ় গেজা তেতিয়াহ'লে হ'ব দে তই ভালকৈ পঢ়িবি দেই হ'ব দে भूल चोरा जो ना लगे हंसो অভি ৰমলা আৰু চম্পাৰ মাজত কি সম্পৰ্ক জানিবৰ বাবে নেক্সট ভিডিঅ'টো চাই থাকক